কেনে অনুভৱ কি ক'ব? অনুভৱটো মানে মোৰ বহুত ভাল লাগিছে। মোৰ প্ৰথম সন্তানটো জন্ম হ'বৰ দিনা মোৰ যেনেকুৱা অনুভৱ হৈছিলে আজি তাতকৈ কম নহয়। মানে মোৰ ইমান ভাল লাগিছে যে মই ধৰক মানে কৈছোঁৱে মোৰ সময়ত যে মই যেতিয়া মোৰ অনুভৱ ব্যক্ত কৰিব দিছিলে যে এইটো মানে একদিনৰ সাধনা নাছিলে। আজি বহুত দিন ধৰক মই কথাটো হৈছে কি কৰোণাৰ সময়ৰ পৰাই মই এটা লিখা আৰম্ভ কৰিছিলোঁ আৰু সেই সময়ৰ পৰাই লিখি পেলাই মই কথাবিলাক ফেচবুকত দিছিলোঁ। ফেচবুকত মানুহৰ পৰা যেতিয়া মই অলপ ভাল ভাল মন্তব্য পাইছিলোঁ তেতিয়া মোৰ লিখা আগ্ৰহটো লাহে লাহে বাঢ়ি গ'ল। লাহে লাহে মই এখন কিতাপৰ কথা চিন্তা কৰিলোঁ যে কিতাপ এখন মই লিখিব পাৰোঁ দেখোন। আৰু সেই কথাটোৰে আজি তাত হৈছে আৰু ইয়াত কেইটা গল্প আছে? ইয়াৰ ২৭টা গল্প আছে। ২৭টা গল্পৰ এখন সংকলন হৈছে শিল হোৱা উচ্চৰিত ৰচুকনি। মানে মূল বিষয়বস্তু কি হিচাপে? মূল বিষয়বস্তু মানে ঘটনাটো হৈছে কি ইয়াতে কিতাপখনত মই এটা কথা লিখিছোঁ যে আপোনালোকৰ মতে কিতাপৰ গোটেই ঘটনাখিনি প্ৰাতিভাষিকৰ দৰে হ'লেও বাস্তৱতা ইয়াৰ প্ৰপঞ্চ, মই সেই কথাখিনি লিখিছোঁ। আমাৰ মানে সমাজত যিখিনি সৰু সুৰা কথাবিলাক চলি আছে, ঘটনাবিলাক চলি আছে, মোৰ সেই অনুভৱেদি মই সেইখিনি কথাই লিখিছোঁ। তাত আপুনি মই সকলো আছোঁ আমি, তেনেকুৱা কথা সৰু সুৰা কথাবিলাক ধৰি লৈছোঁ। এটা গল্প লিখিছিলোঁ মই প্ৰধানমন্ত্ৰীৰ সভা, হেলিপেড, গৰু বিহু ইত্যাদি। তাত প্ৰধানমন্ত্ৰী আহিল, হেলিপেডখন বনাল, কিন্তু গৰু বিহুৰ দিনা ৰতিকান্তই কিয় কান্দিবলগীয়া হ'ল যে তেওঁৰ হেলিপেডখন বনোৱাৰ কাৰণে মাটিখিনি নষ্ট হৈ গ'ল। এইখিনি আমি প্ৰধানমন্ত্ৰী যোৱাৰ পিছত আমি চিন্তা নকৰিলোঁ কোনো। হেলিপেডটো তাত বনালে, মাটিখিনি শিল হৈ গ'ল। সেই মাটিখিনি আৰু চৰকাৰী যিটো নিয়ম মতে কোনোদিন মানে এইখিনি আৰু ভাল হৈ নগ'ল। ৰতিকান্তই মানে বিহুৰ আগতেই গৰুহাল বিক্ৰী কৰিলে, গৰু বিহুৰ আগতে। কিন্তু গৰু বিহুৰ দিনা তেওঁ মানে যদিও গৰুহালক মানে তেওঁ মানে আপ্যায়ন কৰিলে, গা ধুৱাই দিলে, নতুনকৈ পঘা দিলে, কিন্তু তেওঁ কান্দিছে ঘৰত, ঘৈণীয়েকে কান্দিছে, ল'ৰা ছোৱালীকেইটা কান্দিছে যে কালিৰ পৰা গৰুহাল মানে বছিৰ মিয়াই লৈ যাব। মানে অনুভৱ মানে প্ৰয়োজনৰ তাগিদাত মই লিখোঁ। আৰু দ্বিতীয়তে হৈছে কি যে মোৰ ইতিমধ্যে আকৌ 3খন পেছতে আছে। আৰু মোৰ টাৰ্গেটটো হ'ল যে অন্ততঃ জাতি মাতি ভেটি ৰক্ষাৰ ক্ষেত্ৰত যদি অলপমান 5% মানুহ যদি সজাগ হয় তেতিয়াহ'লে মোৰ লেখা কিন্তু কি হ'ব, মোৰ সফলতা মই বুলি ভাবিম। এইখন আপোনাৰ গল্প সংকলন, ইয়াতে কেইটা গল্প সন্নিৱিষ্ট হৈছে? এইখন ঠিক গল্প সংকলন নহয়, সগল্প আছে 40টা, ব্যংগ এটা আছে, অনুগল্প আছে 6টা, তাৰপিছত চুটি গল্প আছে 4টা, গল্প আছে, উপন্যাসিকা আছে। 6টা ভাগত ভাগ কৰা হৈছে এইখন। আৰু সময়ৰ আমাৰ সৃষ্টিপথিকৰ পৰা ইতিমধ্যে আমাৰ 4খন কিতাপ হ'ল। প্ৰথম মই কৰিছিলোঁ আইৰ বাবে শাৰীৰিক সময়, তাৰপিছত দীপশিখা কলিতা, তাৰপিছত এইখনো তেওঁলোকে কৰিলে 3 নম্বৰ, আৰু ৰাহুল আমিন যোন নেকি মুকলি কৰা হৈছিলে কিবা স্কুলত। গতিকে এই 4খন আমাৰ হ'ল এতিয়ালৈকে।